আৰু কিমান মৰম আছে মোৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওঁতে চাওঁতে 2022 বৰ্ষৰ আজি শেষৰটো দিন। আমি 2022 বৰ্ষক আৰু কেইটামান মুহূৰ্তৰ পিছতেই বিদায় দিব লাগিব আৰু 2023 চনটো আমি আদৰি ল'ম। আজি ভাবিলোঁ আমি সেই উদ্দেশ্যে গোলাঘাট কলাক্ষেত্ৰৰ পৰা আহোঁগৈ। গোলাঘাট কলাক্ষেত্ৰখন চাই আহিম বুলি ভাবিছোঁ আৰু যোগীবাৰীখনো চাই আহিম বুলি ভাবিছোঁ। তাকে ওলাওঁচোন বন্ধুসকল, আপোনালোককো দেখাই যাম। তেন্তে বলক বন্ধু বান্ধৱীসকল, আমাৰ লগতে আপোনালোককো আজি যোগীবাৰীৰ পৰা ফুৰাই আনো। কলাক্ষেত্ৰ পালোহি, বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট আমি এতিয়া পালোহি। এয়া আহিছোঁ আমি, চাই লওক আপোনালোকে। বলক আমি এতিয়া আপোনালোকক কলাক্ষেত্ৰৰ ভিতৰলৈ লৈ যাওঁ। কুলিজনী ভোক লাগিছে দেই গাইজ। এয়া কলাক্ষেত্ৰৰ চৌপাশৰ দৃশ্য। লজ হয় বা পৰ্যটক যদি আহে ফুৰিবলৈ ইয়াত থাকিব পাৰিব। এখন কলাক্ষেত্ৰৰ ভিতৰতে আছে লজখন। ইফালে টয়লেটৰ ব্যৱস্থা আছে, টয়লেট হয়। যোগীবাৰী অঞ্চলতে অৱস্থিত। এইবিলাক খেলা বস্তু আছে, ল'ৰা ছোৱালীবিলাকে খেলি আছে। নিজৰ দেশৰ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 120 গৰাকী কুঁৱৰী লগত লৈ নাৰী বাহিনী গঠন কৰি শত্ৰুৰ লগত গৰিলা যুদ্ধ কৰি পৰাজয় স্বীকাৰ নকৰাকৈ স্বাভিমানেৰে অৱশেষত চুতীয়া ৰাজ্যৰ ঐতিহ্যশালী সৌভাগ্যৰ প্ৰতীক স্বৰূপ কুবেৰ প্ৰদত্ত সম্পদ বুকুত বান্ধি নিজৰ সতীত্ব ৰক্ষাৰ লগতে নাৰীৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত চন্দনগিৰি পৰ্বতৰ পৰা 1445 শকৰ 7 বহাগৰ দিনা জাপ দি আত্মবলিদান দিয়া সাধনী হৈছে অসমৰ ইতিহাসৰ প্ৰথম গৰাকী বীৰাংগনা তথা মহাসতী। চুতীয়া ৰাজ্যৰ ৰাণী বীৰাংগনা সাধনীৰ স্মৃতিত নিৰ্মিত বীৰাংগনা সাধনী কলাক্ষেত্ৰখন গোলাঘাটৰ চেলেঙিত অৱস্থিত। এয়া কলাক্ষেত্ৰৰ ভিতৰত আমি মেগী খাবলৈ লৈছোঁ। ইয়াত ফাষ্ট ফুডৰ সুবিধাও আছে। মেগী, চাহ, কফি এইবিলাক সকলো পোৱা যায়। আমি এয়া খাবলৈ গৈছোঁ ইয়াতে। বন্ধুসকল আপোনালোকো আহিব চাবলৈ।